আজি সকলো স্থানীয় ব্যক্তিসকলক লগ পালোঁ। ইয়াত আহি এটা বেলেগ পৰিৱেশ, নিজৰ জাগাৰ পৰিৱেশ আৰু আগৰ পৰাই মানে খেলা ধূলা মানে ধেমালি তামচা কৰি অহা চবকে পাই ভাল লাগিল। আৰু ইয়াত যিহেতু কবিতা আবৃত্তি কৰি আছিলে, মই নিজৰ মানে ছাত্ৰ জীৱনটোৰ সময়ত ৰচনা কৰা কবিতা তেখেতসকলৰ লগতে আবৃত্তি কৰি ভাল লাগিল। মোৰ মনত আছিলে সেই কবিতাবিলাক আৰু মানে খুবেই ভাল। ইয়াত মানে আকাশী যিদি লিটাৰেৰী অৰ্গেনাইজেশ্যন আছে, ইমান ধুনীয়া উদ্যোগ লৈ ইয়াত মানে গ্ৰন্থমেলা তেওঁলোকে অনুষ্ঠিত কৰিছে। আৰু সিটোৰ লগতে আমাৰ নতুন পুৰাণ যিসকল লিখক আছে, কবি আছে, তেওঁলোকক লৈ পেলাই ইয়াত মানে কবিতা আবৃত্তি আৰু সাহিত্য চৰ্চা যি কৰিছে, এয়া সঁচাকৈ শলাগিব লাগে আৰু তেওঁলোকক ধন্যবাদ দিবই লাগিব।